এই ভাল নালাগে জানা ভাত খাবলে গাহৰি মাংস নহলে গেছো নজ্বলে জানা লাইটাৰ চলাই নহলে মোৰ বুকুৰে কলিজা গাহৰি মাংস অকণ আনা লগতে মদৰ বটল এটা আনা উলমি উলমি থাকে দুই হাততে দুটাকৈ বটল কোনেনো আনিব এজানৈ ৱাইন শ্বপলে গৈ বাঁহৰ দলং লটং পটং খায়ে মদ ধলং পলং এনে খাওঁ বুলিলেও কণপিতৌ তোৰ ভনীয়ে খুৱাইছিলে ডকচি ডকচি যাওঁ বুলিলেও কণপিতৌ তোৰ ভনীয়ে ৰখাইছিলে অলপ বহি থাক বুলি ঐ কণপিতৌ তোৰ ভনীয়ে মোক বৰ বাউ পায় বুজিছনে মই আজিহে গম পাইছো সেইকাৰণে তোৰ ঘনাই তাত বাতি আমাৰ ঘৰলে কেনেবাকৈ কিবা প্ৰকাৰে তোৰ ভনীয়ক যদি মই আমাৰ ঘৰ এবাৰৰ কাৰণে হলেও বোৱাৰী কৰিব পাৰো সব বাদ দিম মাতা নাতা মানে ধৰি ল আমাৰ শিৱ বাবাৰ প্ৰসাদকণ আৰু মালতী বাই ঘৰৰ মুতনিকণ বুজিছ হয় নাযায় সেইবিলাক এতিয়া থ প্ৰথমে তোৰ নিজৰ কেৰিয়াৰটো বনাই ল আই কণপিতৌ তই কেৰিয়াৰ পকত দৌৰি ফুৰিব নালাগে নহয় কেৰিয়াৰ তোৰ পকত দৌৰিব বুজিছ কেনেকৈ চা শুন প্ৰথমতে তই বাইচাইকেল এখন কিনি ল বাইচাইকেলখন কিনি লোৱাৰ পিছত তই যিমানে বাইচাইকেল চলাবি সিমানে তোৰ পকত কেৰিয়াৰ থাকিব যিমানে তই বাইচাইকেল চলাই গৈ থাকিবি সিমানে তোৰ পকৰে পকৰে কেৰিয়াৰ গৈ থাকিব মানে বাইচাইকেলখনত কেৰিয়াৰ আহেই দেখোন তই আকৌ কেৰিয়াৰ পকত কেলে দৌৰিব লাগে বুজিছ নাই কথা শেষ আহে আৰু সেই কেৰিয়াত কেতিয়াবা ময়ো উঠিব পাৰিম কেতিয়াবা তোৰ ভনীয়েও উঠিব পাৰিব বুজিছ